হেলমেট তো খুলি লোৱা এতিয়া কোনো নাই হেলমেট তো খুলি লোৱা হেলমেট খুলি লোৱা অলপ ঠাণ্ডা হাৱা খোৱা অকমান ঠাণ্ডা হাৱা এম্বুলেন্সত পুৰা মানে দুখনকৈ এম্বুলেন্স গাইজ ইমাৰ্জেন্সি ছোৱালী সাইড দিলো তো এম্বুলেন্সৰ কথা সাইড দিব লাগে গাইজ এজন মানুহ যেতিয়া সফলতা পায় তেতিয়াই মানুহজনক চাব আহে আজি মালিগাঁৱৰ ব্ৰিজখন ইমান জাম আছিল মানে ভয়তে আগতে এই বৰাগাঁও হৈ যায় এফালে কামাখ্যা মন্দিৰ হৈ যায় জুবিনদাৰ এটা গীত মনত পৰি আছে কি গীত আছিল এটো হাৰগিলা চিলনি নহয় হাৰগিলা বুলি কয় আৰু এটো মহ দেখিছে মহৰ ওপৰত হেতু মহৰ ওপৰত কি এটো বগলি শিখৰ খোৱা মানুহ শিখৰ খাবই মদ খোৱা মানুহ মদ খাবই কিন্তু আপোনালোকে গেলা নকৰিব ওয়েলকাম টু মাই ইউটিউব চেনেল সকলোকে আজি জনাব পাই খুব হেপি যে আজি হৈ গ'ল উদ্বোধনী হ'ব আজি হোৱা নাই উদ্বোধনী হ'ব অহাকালি মালিগাঁও উৰণীয়া হেতু তো আজি 3-4 বছৰৰ পৰা মানে যেটো যন্ত্ৰণা পাই আছিল সেই যন্ত্ৰণা শেষ হ'ব অহাকালি এইবিলাক লাইট ৰাতি জ্বলিব তো আমি এতিয়াৰ পৰা আমি ষ্টাৰ্ট কৰিছো একদম ৰাতি শেষ কৰিম ৰাতি আজি 10টা লৈ কৰিম ভিডিও আপোনালোকে চাই থাকক ভিডিওটো হেকলৈ এইবিলাক ৰং দেখিছে কেনেকুৱা ধুনীয়া ৰং কৰিছে আপুনিও ৰং কৰিছে নেকি আপুনি কৰিছে নেকি এ দাদা আছে দাদা কিবা কামত আহিছে নেকি দাদাই সেলফি ল'ব আহিছে এটা কথা জানিব যেটো বস্তু আজি 4-5 বছৰ ধৰি এইটো ৰাস্তাত মানুহে আহিব ভয় কৰিছিল আজি সেই ৰাস্তাটোত সেলফি ল'ব আহিছে আপুনি এটা আপোনাৰ অনুভৱ কেনেকুৱা দাদাৰ অনুভৱ ভাল লাগিছে কাৰণ এজন মানুহ যেতিয়া সফলতা পায় তেতিয়াই মানুহজনক চাব আহে আজি মালিগাঁৱৰ ব্ৰিজখন ইমান জাম আছিল মানে ভয়তে আগতে এই বৰাগাঁও হৈ যায় এফালে কামাখ্যা মন্দিৰ হৈ যায় কিন্তু ভয়তে এইফালে নাহে কিন্তু আজি আপুনি সেলফি ল'ব আহিছে তো যি নহওক গাইজ ভিডিওটো চাই থাকক শেষলৈ আমি দেখাইছো আগলৈ অহা বনোৱাই কাম কৰি আছে তো বনোৱাই কাম কৰি আছে বনোৱাৰ কামখিনি দেখুৱাম আৰু গোটেই ব্ৰিজখন আমি দেখাম আজি তো ভিডিওটো শেষলৈ চাই থাকিলে গম পাব কাৰণ ভিডিওটো জাস্ট ষ্টাৰ্ট হ'ল শেষ হ'বলৈ আৰু বহুত বাকি এতিয়া সেইফালে আছে সেইফালে ভৰলু আছে ভৰলুৰ পৰা আমি একদম ডাইৰেক্ট বৰিপাৰালৈ যাম এতিয়া বাইকেৰে আমি বৰিপাৰালৈ গৈ তলৰ যিবিলাক মানে প্ৰতিলিপি যিবিলাক স্তম্ভবিলাকত যিবিলাক কিছুমান আমি অসমীয়া কালচাৰেল বস্তু দেখুৱাইছে গোটেইখিনি একেবাৰে দেখাম তো চাই থাকক আৰু এতিয়া আমি ডাইৰেক্ট ওপৰৰ পৰা অকমান চাই এলো এতিয়া মানে ডাইৰেক্ট আমি যাম বাইক লম আৰু এনেকে ডাইৰেক্ট ৰেল লিখিছে ৰেল গৈ আছে এফালে গাড়ী কেনেকুৱা সুন্দৰ দৃশ্য এফালে এইটো নতুন ব্ৰিজখন এইখন আমি এতিয়া বাইক লম এফালে আছে মোৰ বাইক লৈ আমি ডাইৰেক্ট এটা তলে যাম এনেকে গৈ ফেলে গোটেই নজাৰাবিলাক দেখাম আজি কেনেকুৱা তোমাৰ কেনেকুৱা লাগিছে কোৱা সঁচা কথা কোৱা কেনেকুৱা লাগিছে আগতে মালিগাঁৱৰ ফালে আহিছিলা নেকি আগতে আহিছিলা জামত আহিব পাৰিছিলা মানুহে জামত আমি কিন্তু গাইজ 3 বছৰ ধৰি গুৱাহাটীত জামত আহি আছো আমি জামত গাড়ী চলাই এনেকুৱা এক্সপাৰ্ট হৈ গৈছে এইবিলাক ৰাস্তাত আমি এতিয়া উৰি যাম ওপৰতে তো যি নহওক আপোনালোকক অনুৰোধ কৰিছে যোনে শিখৰ খায় গুটকা খায় সেইবিলাকে যাতে পিক নেপালায় এনে খাওক শিখৰ বন্ধ নকৰালৈকে খাবই শিখৰ খোৱা মানুহ শিখৰ খাবই মদ খোৱা মানুহ মদ খাবই কিন্তু আপোনালোকে গেলা নকৰিব এতিয়া বলক আমি দেখাম এতিয়া একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈ দেখাম সেইখন দেখিছে আগৰ ফালে ট্ৰেইন গ'ল এনেকে মানে ব্ৰিজখন ষ্টাৰ্টিং হয় এইফালে আছে ভৰলু যেনেকৈ ব্ৰিজখন ষ্টাৰ্টিং হৈ গ'ল এতিয়া ব্ৰিজৰ যিবিলাক খুঁটাত কিছুমান ধুনীয়া দৃশ্য আছে দৃশ্যবিলাক দেখায় এইবিলাক কিছুমান বনোৱা এতিয়াও কাম কৰি আছে যিহেতু ব্ৰিজখন একেবাৰে শেষ হোৱা নাই তো দেখিছে এইবিলাক চৰাই কি চৰাই আপোনালোকে কমেণ্ট কৰি জনাব মইতো জানো আপোনালোকে জনাব এইটো কি চৰাই কমেণ্ট কৰি জনাওক গাইজ তো কি চৰাই জনাওক কমেণ্ট কৰি তো এনেকৈ গাইজ গৈ আছোঁ আমি এইটো কামাখ্যা মন্দিৰ আছে কামাখ্যা মাৰ মন্দিৰ আৰু এইটো দেখিছে বাঘৰ দেখিছে এয়া মন্দিৰ কামাখ্যা মাৰ মন্দিৰ এইফালে আৰু এইফালে এটা ধুনীয়া এটা জাপি এইবিলাক কাম কৰি আছে এনেকৈ এইটো দেখিছে এৰী সূতা কেনেকৈ বনে এইটো দেখুওৱা হৈছে গাইজ পচাৰ দৰে লাগিছে বাৰু তো এতিয়ানো ফুল্লি হোৱা নাই বস্তুবিলাক এইটো দেখিছে বাঁহী এইটো চাগে বাঁহী ন বাঁহী আৰু এইটো আগৰ দিনত এনেকুৱা এটা মানে এটা তেনেকুৱা টকা বুলি কয় তেনেকুৱা কিবা এটা আছিল আৰু এইটো ঢোল নহয় নেকি এইটো খোল হ'ব চাগে ঢোলটোতো এনেকুৱা নহয় ঠিক আছে আপোনালোকে জনাব মানে ইয়াত মানে কি এইবিলাক কালাৰহে কৰিছে ডাইৰেক্ট একজেক্ট হোৱা নাই বস্তুবিলাক গাইজ তো অকণমান অসুবিধা হৈছে আপোনালোকে কিবা ভুল হ'লে ক্ষমা কৰিব আৰু এইবিলাক বনাই আছে এইবিলাক দেখাইছোঁ অ' ভাই কেনেকুৱা চলিছে কাম চলি আছে ন কালি উদ্বোধন হ'ব ন কালি হৈ যাব গোটেইখিনি তো এনেকৈ বনোৱাবিলাকে কাম কৰি আছে আগত বোলা তো এনেকৈ বনোৱাবিলাকে কাম কৰি আছে একদম শেষলৈ দেখাম গাইজ চাই থাকক আপোনালোকৰ ভিডিঅ'টো ধুনীয়া ভিডিঅ' হ'বলৈ গৈ আছে আৰু দেখিছে গামোচাক লৈ যিখন বিতৰ্ক হৈছিলে সেইখন গামোচা এইখনেই হৈছে গাইজ দেখিছে এইবিলাক কাপোৰ অসমীয়া মেখেলা চাদৰ এইবিলাক বনাইছে এনেকৈ
তো আমি গোটেইখিনি গাইজ দেখাই আছোঁ আজি মানে মালিগাঁৱত আহি মানে এনেকুৱা এটা শান্তি লাগিছে না বল্লভ মানে ইমান জাম কম আজি প্ৰায় কিমান ফ্ৰী 4-5 বছৰৰ মূৰত এনেকুৱা দৃশ্য দেখিবলৈ পাইছোঁ কিমান এটা মানে সুখ আজি অনুভৱ কৰিছোঁ খাই আছোঁ এইবিলাক কিছুমান এইটো কি ময়ূৰ এইফালে এইটো জন্তুটো কি আছিলে গাইজ এইটো আপোনাক কমেণ্ট কৰি জনাবচোন এইফালে হাঁহ দেখিছে হাড়গিলা এই যেকেইটা সহজ মই কৈ আছোঁ এইটো বান্দৰ ধুনীয়া বান্দৰ এইটো হ'ল সোণালী কালাৰৰ বান্দৰ গল্ডেন মাংকি এইটো হাড়গিলা চিলনি নহয় হাড়গিলা বুলি কয় আৰু এইটো মহ দেখিছে মহৰ ওপৰত কি এইটো বগলী অসমৰ আটাইতকৈ দীঘল অভাৰব্ৰিজ চাদ্য তো এম্বুলেন্সত পুৰা মানে দুখনকৈ এম্বুলেন্স গাইজ ইমাৰ্জেঞ্চি চোৱা চাইড দিলোঁ তো এম্বুলেন্সক সদায় চাইড দিব লাগে গাইজ এইটো দেখিছে কপৌ ফুল কোকোপাহিটোৰে খোপাত ইমান ধুনীয়া দেখি মই হেনো তাৰপিছত গাইজ লিৰিক্সটো পাহৰি গ'লোঁ আপোনালোকে যদি জানে কমেণ্ট কৰি জনাওক এইবিলাক বনোৱাই আজিও কাম কৰি আছে যিহেতু কালি অপেনিং কৰিব লাগিব কামটো গাইজ কৰিব লাগিব এইটো দেখিছে এটা ষাঁড় গৰু মানে মই বুলিও ক'ব পাৰি এইটো ষাঁড় গৰু এইটো দেখিছে ধনেশ পক্ষী আৰু এটা ফেঁচা দেখিছোঁ আগৰ ফালে গাইজ ফেঁচা এইটো হৈছে ফেঁচা আৰু কুলিক লৈ এটা গীত গাবা নেকি এইটো কুলি চৰাই আৰু এইটো কি এইটো ৰঙা পাণ্ডা মানে এইটো জামালা বুলিও ক'ব পাৰি আমাৰ ফালে জামালা বুলি কওঁ গাইজ এইটো লাজুকী বান্দৰ বিৰাট লাজ কৰে গাইজ তো ইয়াতে কিছুমান আমাৰ অসমৰ কিছুমান কাজিৰঙাৰো কিছুমান জন্তু আছে তো গাইজ এতিয়া আমি পৰঠা হাউচত অলপ পৰঠা খাই ল'লোঁ খাই পেলাই এতিয়া ডাইৰেক্ট আকৌ মানে যিখিনি বাকী আছে ব্ৰিজখনৰ সেইখিনি দেখাম তো গাইজ মালিগাঁও চাৰিআলিত এইখিনি অকণমান জাম পৰিছে আজি লাষ্ট জাম আজিৰ পিছত আৰু জাম নহয় গাইজ তো দেখিবলৈ পাইছে আজি অকণমান জাম আছে মানে আজি একদম এণ্ডিঙৰ সময় মানে আজিৰ সময়খিনি আজি জাম তাৰপিছত গাইজ কোনো জাম নাথাকিব আৰু এইফালে দেখিছে এইটো সিংহ চৰি শিহু এই নদীত পোৱা যায় ব্ৰহ্মপুত্ৰ নদীত পোৱা যায় এইফালে ছয়গাঁৱৰ ফালে এটা নদী আছে তাতো পোৱা যায় উদ্ভণ্ডনি কালি কিন্তু আজি ৰাতিৰ ভিতৰতে গোটেই শেষ কৰিব লাগিব তেতিয়াহে কালি উদ্ভণ্ডনি কৰিব লাগিব যেনেকৈ লাচিত বৰফুকনে ৰাতিৰ ভিতৰতে গড় তৈয়াৰ কৰিছিল তেনেকৈ আজি যিখিনি বাকী আছে সেইখিনি আজি তৈয়াৰ কৰি আছে তো গাইজ এনেকৈ আমি ষ্টাৰ্ট কৰিলোঁ গোটেই ব্ৰিজখন এনেকৈ আমি দেখাম গাইজ চাই থাকক চবে চেল্ফি এনেকৈ উঠি আছে চেল্ফি তো আজি চেল্ফি উঠা মানুহৰ অভাৱ নাই কিন্তু আগতে গাইজ যেতিয়া জাম আছিল তেতিয়া এইখন ব্ৰিজত মানুহ অহা নাছিল আজি কিন্তু চেল্ফি উঠা মানুহৰ অভাৱ নাই এইবিলাক দেখিছে ছোৱালী গোটেই চেল্ফি উঠিব আহিছে এইফালে কাম কৰি আছে আমি যাব লাগিব গাইজ তথাপিও তো এনেকৈ চাই থাকক ভিডিঅ'টো শেষলৈ আৰু ধুনীয়া কিছুমান সেইখন দেখিছে নীলাচল পাহাৰ মা কামাখ্যা দেৱীৰ মন্দিৰ আচলতে নীলাচল পাহাৰ এইখন নহয় অকণমান আগত আছে এইখন জইন হৈ গৈছে এনেকৈ তো গোটেইখনক নীলাচল পাহাৰ বুলিয়ে কয় গাইজ ধামাকা কণ্টেণ্ট গাইজ এনে কৈছোঁ ছোৱালী আৰু আমাক ক'ত চাব গাইজ তো গাইজ এনেকৈ আমি এটা ঘূৰাই দিম গাড়ীখন ঘূৰাই দিয়া কিয় দিম মই গাড়ী চলাই আছোঁ ভাল লাগিছে নেকি ব'লা তেতিয়াহ'লে আজি ইয়াতে ঘূৰি থাকিম দেখিছে সেইবিলাক ছোৱালী নাচি আছে তাতে পুৰা গাইজ তো পুৰা নাচি আছে নাচি বাগি গান গাই আজি পুৰা ফূৰ্তি আৰু চবৰে দেখিছে নীলাচল পাহাৰ এইখন দেখাইছিলোঁ তো এইখন গোটেইখন নীলাচল পাহাৰ এইখন নীলাচল পৰ্বত বুলিয়ে কওঁ আমি কিমান ধুনীয়া চাওক গাইজ চাওক এনেকুৱা দৃশ্য ক'ত পাব তো গাইজ এনেকৈ মানে পাণ্ডুৰ ফালে যায় নামি তো আমি পাণ্ডুৰ ফালে নামি যাই পেলাই এবাৰ দেখাম তাৰপিছত আকৌ এবাৰ উঠি আহিম দেখাব লাগিব না ৰাইজে চালেহে ভিডিঅ'টো ভাইৰেল হ'ব আমাৰ তো গাইজ এতিয়া স্কুটি মই চলাই আছোঁ পল্লৱ মোৰ পিছফালে বহিছে পল্লৱ কেনেকুৱা হেলমেটটো খুলি লোৱা এতিয়া কোনো নাই হেলমেটটো খুলি লোৱা হেলমেট খুলি লোৱা অলপ ঠাণ্ডা হাৱা খোৱা অকণমান ঠাণ্ডা হাৱা আজি ইমান বছৰৰ মূৰত আমি কষ্ট কৰি ব্ৰিজখন পাইছোঁ গতিকে এইখিনিতো হেলমেটটো খুলিছোঁ এইটো একো সেইটো মানে আমাৰ মামাক এইটো শলাগ ল'ব লাগে আমি হেলমেট পিন্ধা নাই বাকী মামাই চাব য'ত না ক্যা जो भी होगा देखा जाएगा য'ত না ক্যা जो भी होगा देखा जाएगा কিবা যদি হয় মামাই চাব টেনশ্যন নাই মামা থাকাত আমি টেনশ্যন নলওঁ আজি ফাৰ্ষ্ট টাইমৰ কাৰণে গাইজ হেলমেট নিপিন্ধাকৈ বাইক এনেকৈ চলাইছোঁ তো মামাই যিহেতু দলংখন আমাক উপহার দিছে এটা কথা কিন্তু স্কুটিৰ প্ৰব্লেম আছে এটা কি জানা না কি না তো ৰাস্তা চলাব নোৱাৰা
তো স্কুটিত বোলে নধৰাকৈ চলাব নোৱাৰি কিন্তু আমি হ'লোঁ ৰাইডাৰ আমি হ'লোঁ ড্ৰাইভাৰ হেণ্ডিমেন কোনেও নাচায় আমাৰ পিনে তো মোৰ এটা গীত আছে আদাবাৰী চানমাৰী আপোনালোকে যদি চোৱা নাই চাৰ্চ কৰি চাব পাৰে তো গাইজ ফাইনেলি আমি ওপৰত আহিলোঁ ওপৰত আহি মানে মই মানে এনেকুৱা ইম'চনেল হৈ গৈছোঁ মানে কি আজি কেইবছৰ আজি 4 বছৰৰ ফিলিংছ এদিনত পুৰা হৈ গৈছে গাইজ ফিলিংছ বুলি কওঁতে সেইটো ফিলিংছ নহয় কিন্তু যিটো কষ্টৰ ফিলিংছ আজি কষ্টটো একদম নাইকিয়া হৈ গৈছে তো আমি এনেকৈ ফটো উঠিবৰ মন যায় গাইজ এনেকৈ কিছুমান পোষ্ট দি আমি ফটো উঠিলোঁ তো এনেকৈ ফটো উঠিবৰ মন যায় বাইক চলাবৰ মন যায় কাৰ চলাবৰ মন যায় সকলো চলাবৰ মন যায় আন্ধাৰ হ'ল দেখিছে কিমান মানুহ আজি মানে লাষ্ট টাইমৰ কাৰণে সকলোৱে এনেকৈ আহিছে ওলাই একপি চেলফি উঠো বোলো কালি আহিব বাৰু কালি মেইন উদ্বোধনটো যিহেতু কালি হ'ব কালিও সকলো আহিব তো আপোনালোকৰ যদি গুৱাহাটীৰ আশে পাশে এৰিয়াত থাকে আপোনালোকে আহিব পাৰে তো গাইজ এইটোৱে আছিল ৰাতিৰ দৃশ্য ৰাতি কেনেকুৱা লাগে ব্ৰিজখন দেখালোঁ তো ব্ৰিজখন লাহে লাহে শেষ হ'ল গাইজ আগৰ ফালে লাইটিংটো অলপ কম আছে গাইজ ইয়ালৈকে লাষ্ট লাইট আছে তো আগৰ ফালে লাইটিং নাই তো এইখিনিয়ে আছিল তো গাইজ ৰাতিৰ দৃশ্যটো চাওক এতিয়া আমি ডাইৰেক্টলি ঘৰত যাম গাইজ তো ভিডিঅ'টো যেখিনি চালে সকলোৱে নিশ্চয় ভাল পালে বুলি আশা কৰিলোঁ তো আজিলৈ গাইজ এইখিনিয়ে আছিল এতিয়া বাই বাই সকলোকে গুড নাইট চি ইউ লগ পাম আৰু নেক্সট ভিডিঅ'ত বাই বাই